হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি ৰোজা ৰাখি পূৰা ধান মেলি দিছোঁ আৰু ইমান কাৰা ৰ'দ দিছে, গৰমো বহুত আৰু বেছিকৈ মেলি দিছোঁ, একেবাৰে ঈদৰো হ'ব। আৰু এতিয়া বতৰৰ একো ঠিক নাই নহয়, কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে, সেইটো কাৰণে আৰু পূৰা ভালকৈ মেলি দিছোঁ বেছিকৈ। আৰু এইফালে কচু চেলাই আছোঁ, সোনকালে বনাব লাগিব সেইটোৰ কাৰণে। আৰু ধান মেলি দিয়াত অলপ দেৰি হৈছে, এইফালে ছায়া পৰিলেই। আকৌ এইফালে অলপমান বেছিকৈ এইফালে টানি দিবও নোৱাৰোঁ, ইটা আছে। আজি নুশুকালেও নাই, কালি শুকালেও হ'ব। এনেও নতুন ধান 2-3 দিন লাগে। কালি আৰু ৰ'দ দিলে মানে ভাল হ'ব। ধান মেলি দিছোঁ হয়, কিন্তু ভৰিৰে ইমান নাজানো মিলাবলৈ, সেইটোৰ কাৰণে এই ৰইনা দি অলপ লাৰি লাৰি দি আছোঁ। অলপ সোনকালে লাৰি দিওঁ, তেতিয়াহে অলপ শুকাব। আৰু এইফালে ৰ'দ গ'লেই, সেইটোৰ কাৰণে আৰু সোনকালে লাৰি দি আছোঁ। আৰু আজি যদি ভালকৈ ৰ'দ লাগে, কালি আগবেলাতে শুকাই যাব। আৰু এইফালে কচু চচু চেলোৱাও হৈ গ'ল। ধান চান নুঠা ঠিক নকৰোঁতে মই এইফালে কচুৰ আঞ্জাখিনিও বহালোঁ। এইফালে আছে জিকা আৰু মাছ, আৰু কচু আৰু ব্ৰইলাৰ মাংস বনাইছোঁ। আৰু ধান চান একেবাৰে চপাই কিনে গাটো ধুম বুলি, আৰু সেইকাৰণে পাকঘৰৰ কামো শেষ কৰি লৈছোঁ। জুইৰ কাম, গৰম লাগে। আৰু সেইফালে টিকলিটো খেলি আছে পূৰা। এইফালে জিকা আৰু মাছখিনিও হ'লেই, আৰু এইখিনি হৈছে আগৰাতিৰ আঞ্জা। পাছৰাতি দালি চালি বনাম, আৰু এইটো কচু। আৰু ইফতাৰ কৰি কিনে ইমান ভাত আঞ্জা বনাব মন নাযায়, ভাগৰ লাগে যে, সেইটোৰ কাৰণে সোনকালে বনাই লৈছোঁ। এইফালে নেনাহঁতকো গা পা ধুৱাই কিনে ভাত তাত খোৱালোঁ। এতিয়া শুই উঠিছে, দুয়োটাই খেলি আছে। বহুত সময় হ'ল আৰু ইমান ভিডিঅ'ত দেখাব নোৱাৰে, সেইকাৰণে কাটি কাটি দেখাইছোঁ। আৰু ময়ো গা পা ধুই আজৰি হ'লোঁ, আৰু এতিয়া বনাই আছোঁ ইফতাৰৰ যোগাৰ, ৰুটি। আৰু আজি এটা ৰেচিপি বনাম, চেৱৈৰ জৰ্দা। ইমান দিন ৰোজা ৰাখিছোঁ, কিন্তু পানী পিয়াহ লগা নাছিলে। আজি বহুত পানী পিয়াহ লাগিছে, আৰু একদম পূৰা ভাগৰ লাগি গৈছে। আৰু এনেই নালাগে দেচোন, আৰু তাৰমানে ধান মেলি দিয়া দেখি আৰু অলপমান কষ্ট হৈছে। সেইকাৰণে সোনকালে তাড়াতাড়ি বনাই আছোঁ। আজি ইফতাৰ কৰি আৰু ডাইৰেক্ট বিচনাত। ৰুটি পূৰা হৈ গ'ল, আৰু এতিয়া বনাম চেৱৈৰ জৰ্দা। আৰু বাদাম কিচমিচ এইকেইটা এটা প্লেটত লৈ লৈছোঁ। আৰু কেৰাহী গৰম হোৱাত ৰিফাইন তেল দিছোঁ, আৰু তেলখিনিতে মই বাদামখিনিও দি দিছোঁ। ইয়াতে চেৰি আছে, কাজু বাদাম আছে, আলমণ্ড বাদাম আছে, কিচমিচ আছে, ক'লা কিচমিচ, এই বগা কিচমিচ, আৰু ওপৰত দিছোঁ চেৱৈখিনি, আৰু চেনি দিছোঁ এবাটি। আৰু এতিয়া পূৰা ভালদৰে লৰাই লওঁ, পূৰা চেনি বাদামখিনি গোটেই মিক্স হ'লে ভাল লাগে। আৰু এফালে কেৰাহীটো গৰম হোৱাৰ কাৰণে কাপোৰেদি অলপ ধৰি লৈছোঁ। আৰু এতিয়া দিছোঁ মই গাখীৰ, পানী দিলেও হৈ যায়, কিন্তু মই গাখীৰ দিছোঁ। চেৱৈৰ এই ৰেচিপিটো খুব কম সময়তে হৈ যায়, আৰু মোৰ হৈও গ'ল। এফালে ওপৰত অলপমান ডেক'ৰেট কৰিবলৈ বাদাম সৰু সৰুকৈ কুটি দিছোঁ, আৰু চেৰিখিনি কুটি দিছোঁ। আৰু এতিয়া হৈ গ'ল, অলপ ঠাণ্ডা হ'লে এটা বাতিত ওলাম। আৰু এইফালে বুটৰ যোগাৰ কৰি লৈছোঁ, কেঁচা বুট। এইফালে পিঁয়াজ কাটি দিম, ধনিয়া পাত, আদা, কেঁচা জলকীয়া। চেৱৈখিনি ঠাণ্ডা হোৱাত এটা বাতিত ওলাই লৈছোঁ, আৰু ওপৰত অলপমান ডেক'ৰেট কৰি দিছোঁ, দেখিবলৈ ভাল লাগিব। আৰু
খাই কেনে লাগিব সেইটো ইফতাৰ কৰাৰ পাছতহে গম পাম চেনি কিমান হৈছে কিমান হোৱা নাই। এতিয়া হৈ গ'ল। কেঁচা বুট ভাজা বুট গোটেই ৰেডি হৈ গ'ল আৰু টিকলিটোক মই কেইটামান আঙুৰ দিছোঁ বাটিত আৰু এইফালে তৰমুজ আনিছিলে সেইটোও কুটি ল'লোঁ। কাম নকৰোঁ বুলি ভাবোঁতেও বহুতখিনি কৰা গ'ল। ভাগৰো ইমান যে ভাগৰ লাগিছে। ফল চল কাটি পূৰা ৰেডি হৈ গ'ল আৰু বাকলিখিনি তৰমুজৰ বাকলিখিনি গৰুৰ কাৰণে থৈ দিছোঁ এটা বাল্টিঙত আৰু এতিয়া হৈ গ'ল ইফতাৰ ৰেডি। ইফতাৰো ৰেডি হৈ গ'ল আৰু এইটো হৈছে ক'লা কচুৰ ঠাৰি বনোৱা হৈ গ'ল, জিকা মাছ আৰু এইফালে আছে পটল ফ্ৰাই। বনোৱা সিজোৱা পূৰা ৰেডি হৈ গ'ল আৰু টিকলিটো ফুচলাই বহুতখিনি কামেই কৰিলোঁ। ফল চল দি কিনে এতিয়া অলপমান ৰেষ্ট লৈ লওঁ। খঙত চাই দিছে।